Hey guys, কি খবৰ? আশা কৰো সবৰে ভালে। আজি আকৌ নতুন এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ। আজি আমি গৈ আছো এটা ওচৰৰে মন্দিৰ চাবলৈ। গাড়ী মটৰ বহুত আহি আছে। তো আমি মন্দিৰ এটা চাবলৈ গৈ আছো। আপোনালোকেও চাওক আৰু ময়ো চাম লগতে। বলক গৈ থাকো। তো ফাইনালি গাইস আহি পালো আমি মন্দিৰটো। এইটো চাওক কি মজা। এতিয়া অলপ ভিতৰলৈ যাম চামগৈ। মানে বাইকত আহোঁতে মানে ভিডিঅ' কৰিবলৈ অলপ দিগদাৰ হয় চলাবলৈ, আৰু বিশেষকৈ মোৰ গোপ্ৰ চোপ্ৰ নাই ন, তো হাতেৰে ধৰি কৰিবলগীয়া হয়, সেইটো কাৰণে অলপ দিগদাৰ হৈ যায়। তো তাৰে মাজেদি অলপ চলপ দেখাই আছোঁ আৰু চাওক ন। বলক ভিতৰলৈ সোমাই যাওঁ। ফাইনালি গাইস আহি পালো মন্দিৰটো। চাওক কেনেকুৱা কি মজা। মন্দিৰ হয় বাবা। তো মন্দিৰটো কেনেকুৱা পাই জনাব। ভাল লাগিলে জনাব, বেয়া লাগিলে জনাব। আহিছো বৰষুণ পৰি আছিলে একদম ৰাস্তাত আহোঁতে বৰষুণ, আৰু বিশেষকৈ আজি মানে দুদিন ধৰি তামাম বৰষুণ দি আছে। মানে বৰষুণ ভিজি ভিজি ব্লগ কৰি বনাবলৈ আহিছোঁ। মন্দিৰটো চাওক আমাৰ ঘৰৰ ওচৰৰে হয়, মানে বেছি দূৰ নহয় ফালে, আৰু নতুন বনাই আছে। আকৌ আহিম, নতুন বনালে আকৌ দেখাম। একচুৱেলি গাইছ আমি অহা গেটখন এইখন, আমি এইফালেদি আহিছোঁ, কিন্তু একচুৱেলি গেটখন আছে সেইখন, সেইফালেদিহে আহে। আমি গমেই নাপাওঁ, ফাৰ্ষ্ট টাইম আহিছোঁ, তো আমি এইফালেদি সোমাইছোঁ। যি কি নহওক বাৰু আহিলোঁ। চাওক কেনেকুৱা লাগিছে জনাব, কমেণ্ট কৰিব নিশ্চয়, আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনালোকে একদম শ্বেয়াৰেই নকৰিব, শ্বেয়াৰ কৰি দিব। নিজৰে ভাইটি দাদা বুলি ভাবি পেলাই অলপ সহায় কৰক ন, নে কি কোৱা? চাওক না কি মজা লাগিছে। এইটো আমাৰ মন্দিৰ, সেইফালে আছে আমাৰ চুইটি, মৰমৰ মোৰ চুইটি, মোৰ মানে আপোনালোকৰ চবৰে আৰু দিয়ক। পূজা কৰিম চালোৱে, টিলিংটো বজোৱা নাই বাৰু। টিলিংটো বজাই দিওঁ ন। কেনেকুৱা হয় জনাব, যিহেতু ভাল হৈছে নে নাই, আৰু ব্লগ চগটো বনাবলৈ নাজানো, মাজে মাজে এটা দুটা এনেই বনাই থাকোঁ। ভাল লাগিলে জনাব, বেয়া লাগিলেও জনাব, আৰু ছাপোৰ্ট কৰিব একেবাৰে নাপাহৰিব। সকলোকে শ্বেয়াৰ কৰি যাতে অলপ দেখাই দিয়ে। বাকী মন্দিৰটো কেনেকুৱা জনাব। আৰু এইফালে এটা আছে নামঘৰ মন্দিৰ, দেখিছে, ভাল লাগিছে, বহুত ভাল লাগিছে, একদম মজা লাগিছে চাই। আপোনালোকেও চাওক, ভাল লাগিলে কমেণ্ট কৰি জনাব, আৰু কি কৰে কৰিব। তো গাইছ আমি গৈ আছোঁ। এইবাৰ সি চলাব, মই বহিম। তো এতিয়া ক'ত যাম আমি জানো, ক'ত যাম মই নিজে নাজানো। তো ব'লা গাইছ গৈ থাকোঁ।